নতুন ব্লগলৈকে মই সকলোকে স্বাগতম জনালো আৰু বাকি সকলোৰে খবৰবোৰ কওকচোন সকলো চাগে ভালে আছে সুস্থ আছে আৰু সকলোৰে ঘৰৰ চাগে বানপানীবোৰ কমিছে আৰু যাৰ যাৰ ঘৰৰ বানপানী কমা নাই মই ভগৱানৰ ওচৰত মানে হেয়াই প্ৰাৰ্থনা কৰিছো এই বানপানীবোৰ কমি যাওক আমাৰ মানে যিহেতুকে ঘৰত মানে বানপানী উঠিছিলে মই দেখাইছো অলৰেডি মানে ব্লগত দেখা পাইছে আমাৰ ঘৰৰ ভিতৰৰ পৰা পানীবোৰ কমিল মানে চুতালত অলপ অলপ পানী আছে বাকি আমাৰ এখন মানে বাগান আছিল বাগানত মানে কিবা কিবি মানে শাক পাচলি এনকে লাগিছিলে গুটেইবোৰ একেবাৰে মানে নষ্ট হৈ গৈছে একেবাৰে মানে চাব নোৱাৰা মানে অৱস্থা হৈ গৈছে সেই পান গছ আছিল পানবোৰ মানে মৰি গৈছে তাৰছত লাউৰ গছ আছিল লাউ এইবোৰ মানে সব মানে মৰি গৈছে আৰু একেবাৰে মানে অৱস্থা মানে নোহোৱা হৈ গৈছে হেয়াই আৰু মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো যাৰ যাৰ ঘৰত বানপানী কমা নাই সোনকালে কমি যাক মানে বানপানী মানে এইবাৰ মানে বহুত মানে অনিষ্ট কৰি পেলালে সকলোকে বাকি আজি আৰু কি হল মানে মই এইকেইদিন মানে মোৰ বহুত মানে সঘনাই মানে মোৰ ভ্লগ দিয়া গৈছিলে আৰু এতিয়া মানে বহুত মানে মই সঘনাই মানে মই ভ্লগ দিব পৰা নাই কাৰণ আগতে মোৰ ডিউটি নাছিলে তেনেকৈ মই ঘৰতে মই ফ্ৰী থাকিছিলো সেইকাৰণে ভ্লগ দিছিলো আৰু এতিয়া মানে ডিউটিত মানে ইমানেই মানে ব্যস্ত হৈ গলো তথাপিতো মানে মই আপোনালোকৰ লগত কানেক্ট হৈ থাকিবৰ কাৰণে সপ্তাহত এটা নোৱাৰিলেও মানে দুটা ভ্লগ দিবৰ কাৰণে মই চেষ্টা কৰোঁ আপোনালোকৰ লগত কানেক্ট হৈ থাকিবৰ কাৰণে আৰু এতিয়া মই আজি এটা নতুন ৰুম এটাৰ পৰা মই ভ্লগ দি আছো আৰু ৰুমটোৰ কালাৰবোৰ মই দেখাই আছো ইয়াতে নতুনকৈ মানে কালাৰ কৰিছে ইমান ধুনীয়াকৈ মানে কালাৰ কৰা হৈছে মই আপোনালোকক মই দেখাই আছো আৰু এটা কথা কওঁ আজি মোৰ অফ আছে অফ থাকিলে মই ভাবিছো কৰবাত ফুৰিব যাওঁ কাৰণ মানুহে অফ দিনত কৰবাত ফুৰিব যায় মোৰটো আৰু কোনো লগ নাই ফুৰিব যাবৰ কাৰণে সেইকাৰণে মই নিজে নিজে অকলে যাব লাগিব কাৰণ বেছিভাগ মানে কাৰোবাৰ লগ থাকে কাৰোবাৰ বয়ফ্ৰেণ্ড থাকে বয়ফ্ৰেণ্ডৰ লগত ফুৰিব যায় এতিয়াতো মোৰতো বয়ফ্ৰেণ্ডো নাই সেইকাৰণে মই অকলে ফুৰিব যাব লাগিব উপায় নাই আৰু মেইন টপিকটো হ'ল মোৰ বয়ফ্ৰেণ্ড কিয় নাই মোৰ মোক বহুতেই মানে মোক ভাবে মোৰ বয়ফ্ৰেণ্ড থকা বুলি ভাবে মোক বহুতেই মানে ভাবে আৰু অলৰেডি মানে মোৰ বয়ফ্ৰেণ্ড থকা বুলি ভাবে কিন্তু মোৰ বয়ফ্ৰেণ্ড নাই সেইকাৰণে মই য'ত যাওঁ য'ত ফুৰিব যাওঁ মানে অকলে যাওঁ যিমান মানে যি কাম থাকে কোনো মানে বেলেগৰ লগত মোৰ এনেকৈ কৰা নাযায় চব কাম মই অকলে কৰোঁ মোৰ বয়ফ্ৰেণ্ড ৰখা নাই এটা কাৰণত ৰখা নাই কাৰণ মানুহৰ জীৱনত ভাল পোৱা থাকিব লাগে প্ৰেম থাকিব লাগে সব থাকিব লাগে কাৰণ প্ৰেম অবিহনে আমাৰ জীৱন আধৰুৱা হয়নে প্ৰেম লাগে কিন্তু মোৰ ক্ষেত্ৰত সেইটো নহয় মোৰ ক্ষেত্ৰত মানে এইটো মানে বেলেগ হয় মানে মই প্ৰেমত চাই বেছি মানে মই নিজৰ কেৰিয়াৰক মই মানে প্ৰাধান্য দিওঁ কাৰণ আগতে নিজৰ কেৰিয়াৰটো বনাই লওঁ চাওঁ কিমানখিনি কি পাৰোঁ বনাই লওঁ তাৰ পাছত মানে যেতিয়া মোৰ সঠিক সময় আহিব তেতিয়া ময়ো এজন মোৰ বয়ফ্ৰেণ্ড বনাই ল'ম মানে মোৰ প্ৰিয়জন এজন বনাই ল'ম যেতিয়া মানে মোৰ সঠিক সময় আহিব তেতিয়া মই মোৰ প্ৰিয়জন মানে মোৰ লাইফত ল'ম বৰ্তমান লোৱা নাই বৰ্তমান মই একদম মানে ছিংগল আছোঁ বয়ফ্ৰেণ্ড বুলি ক'বলৈ গ'লে মানুহৰ জীৱনত থাকেই দিয়কচোন প্ৰেম থাকে মোৰো আছিল এটা সময়ত বৰ্তমান এইবোৰ নাই কিবা কিবি মানে দুটাৰ মাজতে মানে বুজাবুজিৰ মাজতে মানে এৰি হৈছোঁ সেইবোৰ এতিয়া মানে নাই আৰু সি তাৰ লাইফত হেপী আছে মই মোৰ লাইফত হেপী আছোঁ এইবোৰ এতিয়া মানে আফচোচ কৰা টাইপৰ নাই মই মানে কি মই ছোৱালীজনী কেনেকুৱা কি হৈছে মানে আমাৰ সকলোবোৰ ছোৱালীকে মই মানে এটা বস্তু বিচাৰোঁ মানে বিয়া হোৱাৰ আগতে মানে যিমান যি কি পাৰে বা সৰুকেই হওক বা যি পাৰে আৰু অকণমান মানে কিবা এটা কাম কৰাটো বিচাৰোঁ মানে এইটো কাম নহয় যে মানে চাকৰি কৰিব লাগিব গভৰ্ণমেণ্ট জব কৰিব লাগিব গভৰ্ণমেণ্ট জব কৰিলেহে যে মানে নিজৰ ভৰিত থিয় দিয়া সেইটো নহয় কিছুমান বহুত এনেকুৱা কাম আছে বা সৰু সুৰা কাম কৰি কিনেও মানে নিজৰ ভৰিত মানে থিয় দিব পৰা যায় যাতে বিয়াৰ পাছতো যাতে আপোনাক যাতে হাজবেণ্ডে যাতে ক'ব নোৱাৰে মানে তই খুৱাই আছ নেকি মোক মানে দুটাই যাতে সমানে যাতে ইনকাম কৰিব পাৰে তেখেতৰ সমান নোৱাৰিলেও যাতে আপুনি যাতে অলপ হ'লেও যাতে ইনকাম কৰিব পাৰে মানে নিজক চলাব পৰাকৈ মই সেইখিনি বিচাৰোঁ মানে আমাৰ সমাজত মানে আজিকালি এনেকুৱা হৈ গৈছে মানে কিছুমান ছোৱালী ইমান বছৰ ভাল পায় বা 5 বছৰ 6 বছৰ 12 বছৰ ভাল পাই কিনে বিয়াৰ পাছত ছোৱালীজনীক মাৰধৰ কৰে অত্যাচাৰ কৰে লাষ্টত আকৌ সেই ছোৱালীজনী ঘৰত আহি কিনে মাক দেউতাকৰ মানে বুজা হৈ থাকিব লগা হয় কিয় হয় কাৰণ ছোৱালীজনীৰ কোনো কাম নাই মানে কিবা এটা যদি হাতত যদি মানে কাম থাকিল হয় মানে তাইও মানে নিজৰ দমত তাই চলি থাকিব পাৰিল হয় সেইকাৰণে মই সকলো ছোৱালীকে মই বিয়া হোৱাৰ আগতে নিজক নিজৰ ভৰিত মানে থিয় কৰোৱাই কিনেহে মানে বিয়া হ'ব লাগে মই সেইটো বিচাৰোঁ মই কি পাৰোঁ কি নোৱাৰোঁ মই নাজানো বৰ্তমান মই এতিয়া প্ৰাইভেট হস্পিটেল এখনত মই কৰি আছোঁ বৰ্তমান মই সিমানখিনি সক্ষম হৈছোঁ মই মানে নিজে যাতে মই নিজক চলাব পাৰোঁ
সেইকাৰণে মই চব ছোৱালীকে মই আশা কৰোঁ সকলোৱে যাতে মানে নিজে নিজৰ ভৰিত থিয় দিব পৰাকৈ কিবা এটা যাতে কৰিব পাৰে, যাতে বেলেগে যাতে একো ক'ব নোৱাৰে, মানে বিয়াৰ পাছতো যাতে হাজবেণ্ডে যাতে একো ক'ব নোৱাৰে। সেইকাৰণে বিয়াৰ মানে যিমান পাৰে বিয়াৰ আগতে সদায় নিজে নিজক মানে নিজৰ ভৰিত থিয় দিব পৰাকৈ কিবা এটা কাম কৰা উচিত। আৰু মই সেইখিনি বৰ্তমান চেষ্টা কৰি আছোঁ, বৰ্তমান মই কৰি আছোঁ। আৰু যেতিয়া মানে নিজে মানে ভালকৈ ছেটেল হৈ ল'ম তেতিয়া মই মোৰ মানে প্ৰিয়জনৰ কথা ভাবিম। বৰ্তমান মই একো প্ৰিয়জন লোৱা নাই। বাকী এতিয়া আজি অকণমান মানে ক'ৰবাত মই ফুৰিব যাম বুলি ভাবিছোঁ, আৰু ক'ত যাম মই দেখাই আছোঁ। আৰু এই ৰুমটো মানে নতুনকৈ কালাৰ কৰিছে, মই গোটেইখিনি মই কালাৰ দেখাই আছোঁ। আৰু আমাৰ ঘৰত বানপানীত মানে কেনেকুৱা ধৰণৰ কি অনিষ্ট হৈ গ'ল মই সকলোবোৰ দেখাই আছোঁ। আপোনালোকে চাই থাকিব তেনেহ'লে আজি ভ্লগটো। এয়া দুটা ৰুমত মানে নতুনকৈ কালাৰ কৰা গৈছে। মই আপোনালোকক মানে কালাৰটো দেখাইছোঁ, ৰুমৰ কালাৰটো কেনেকুৱা লাগিছে, আৰু মানে কালাৰটো কেনেকুৱা লাগিছে মোক কমেণ্টত জনাব। আৰু এটা ৰুম আছে, এইটো ৰুম সোমাই আহিলোঁ। এইটো ৰুমৰ কালাৰটো মানে চবচে বেছি ভাল লাগিছে। আপোনালোকৰ ভাল লাগিছে নেকি জনাবচোন। ইয়াৰে ৱালখনত এইটো গ্ৰীণ কালাৰ, গ্ৰীণ আৰু অৰেঞ্জ কালাৰ বহুত ধুনীয়া লাগিছে। এয়া চাওকচোন, আমাৰ মায়ে এখন মানে অতি মৰম আৰু যতনেৰে কৰা এখন মানে বাগান, য'ত মানে ইয়াতে মানে ফুল আছে আৰু কিছুমান মানে চব্জি আছিলে। চাওকচোন গোটেইবোৰ মানে বানপানীয়ে নষ্ট কৰি পেলালে, গোটেইবোৰ মানে ধ্বংস কৰি পেলালে। এইবোৰ চাওক, এইবোৰ লাওৰ গছ আছিলে আৰু এইবোৰ তলত গোটেই মানে পানীৰ, আৰু এই পাতবোৰ চাওকচোন, গোটেই এইবোৰ লাওৰ গছবোৰ মানে গোটেই একদম চেচ কৰি পেলাইছে। এয়া পাণ গছডাল এতিয়া এই দুদিন অকণমান ঠিক হ'ল। আৰু এয়া চোতালত গোটেই এতিয়াও মানে বোকাবোৰ আছে, পূৰা বোকা হৈ আছে। বোকা হৈ থকাৰ কাৰণে গৰুবোৰ মানে ভিতৰত ৰাখিব পৰা নাই, এই গৰুবোৰ বাহিৰতে ৰাখি থৈ দিয়া গৈছে তেনেকৈ তিৰপল দি কিনে। হাই গাইজ, এতিয়া 10:30 হ'ল। এতিয়া মই যাব ওলাইছোঁ। মই আপোনালোকক কৈছোঁ যে আজি মই ক'ৰবাত যাওঁ। মানে সদায়নো কিমান মানে এনেকৈ মানে ঘৰ হস্পিটেল কৰি থাকিম। যিদিনা মানে এটা অফ দিন থাকে ন, মই বুলি নহয় সকলোৱে মানে ফুৰিব যাব লাগে, তেতিয়া মাইণ্ডবোৰ মানে বহুত মানে ফ্ৰেছ হয়। কিবা এটা মানে আমাৰ ষ্ট্ৰেছত থকা যায় ন, মাইণ্ডবোৰ বহুত ফ্ৰেছ হয়। সেইকাৰণে নিজৰ মানে অফ থকা দিনটোত ক'ৰবাত নহয় ক'ৰবাত ফুৰিব যাব লাগে। আৰু আজি মই ক'ত যাই আছোঁ মই দেখাই আছোঁ। মই ফুৰিব যাওঁ নে ক'ত যাওঁ মই নিজে গম নাপাওঁ এতিয়া। মই আজি য'তে ত'তে যাম ভালেগে। আজি মই নিজে নিজক ফুৰাম, মানে নিজে নিজক মানে আজি মই ফুৰাবলৈ যাম। আৰু চাই থাকিব আজি মই ক'ত যাওঁ। মোৰ মনেদি ভাবিছোঁ আজি মই ফেঞ্চি বজাৰ যাব পাৰোঁ। যদি ফেঞ্চি বজাৰ যোৱা হয় মই আপোনালোকক দেখামেই, তেনেহ'লে চাই থাকিব। এয়া চাওক আমাৰ ৰাস্তাৰ পানী কমাই নাই। চাই লওক আমাৰ ৰাস্তাৰ পানী কিমান আছে। ৰিন্তু ক'ত যা মোক আজিকালি নামাতাই ন। ফাইনেলি এতিয়া মই ফেঞ্চি বজাৰ আহিলোঁ। ফেঞ্চি বজাৰ একদম লাষ্টত সোমালোঁ। প্ৰথমতে মই মানে এখন ধুনীয়া চাই ৰেষ্টুৰেণ্টত বহি কিনে মই আজি খালোঁ। খাই লৈ এতিয়া মানে ফেঞ্চি বজাৰ আহিছোঁ। আৰু ফেঞ্চি বজাৰ আহি দেখিলোঁ এতিয়া মানে ৰ'দটো ইমান চোকাকৈ মানে ৰ'দটো দিছে ন, পূৰা ঘামি গৈছোঁ। আৰু এতিয়া 6টা বাজিলে আৰু মই ফেঞ্চি বজাৰৰ পৰা আহিলোঁ। আহি কিনে মানে আৰু আজি কি হৈছে জানেনে, মই ফেঞ্চি বজাৰ গৈ কিনে একদমেই মানে মই ভুল কাম কৰিছিলোঁ। আজি মানে ৰ'দটো ইমানেই মানে বেছি দিছিলে, তাত মোৰ মানে মূৰ ঘূৰালে। তাৰপিছত তেনেকৈ পানী খালোঁ, অকণমান দোকান এখনতে মানে এনেকৈ ৰেষ্ট লৈ ল'লোঁ। তাৰপাছত ভাল পালোঁ আৰু তেনেকৈ গাড়ীতে আহিলোঁ। একেবাৰে মানে অৱস্থা নোহোৱা হৈ গৈছে, মানে ইমান মানে বেছি মানে ৰ'দ দিছে। তাৰপিছত কাপোৰো মানে তেনেকৈ কিবাকিবি ল'লোঁ, অকণমান কিবাকিবি তেনেকৈ মানে বজাৰ কৰা নহ'ল। আৰু মানে যিটো ভাবি কিনে গৈছিলোঁ তেনেকুৱা নহ'ল। আৰু এয়াই আৰু এতিয়া ঘৰত আহিলোঁ। আহি কিনে
অকণমান শুলোঁ, শুই কিনে আৰু এতিয়া উঠিছোঁ। এতিয়া উঠি কিনে আকৌ ভ্লগটো ষ্টাৰ্ট কৰিলোঁ। আৰু এয়া চাওকচোন, আমাৰ ঘৰৰ বস্তুবোৰ এতিয়াও এনেকেই মানে বিচনাতে থোৱা আছে। যি মানে বানপানী উঠিছিলে যে, বানপানী উঠাৰ পৰা ৰুমবোৰ একেবাৰে মানে চিডিল লগাবই পৰা নাই। এইবোৰ টি টেবুল ইয়াতে আছে, গোটেইবোৰ তেনেকেই আছে। মানে বানপানী যোৱাৰ পৰা আৰু ৰুমৰ মানে একেবাৰে মানে চিডিল কৰিবই পৰা নাই। আৰু লাহে লাহে কৰিব লাগিব। এইবোৰ চব ইয়াতে মানে এনেকৈ থোৱা আছে। মই কেইদিনমানৰ পৰা মাক কৈছিলোঁ, মোৰ মানে চিকেন আৰু মানে ৰুটি খাব বহুত মন কৰিছিলে। সেইকাৰণে আজি এতিয়া মায়ে বনালে চিকেন আৰু এয়া গৰম গৰম ফুলা ৰুটিটো কিন্তু মই বনালোঁ দেই। আৰু আজিৰ ভ্লগটো মই ইয়াতেই সামৰণি মাৰিলোঁ। এতিয়া বাই বাই।